নমস্কাৰ। আমি আজি ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিলৰ জন্ম কথা আলোচনা কৰিবলৈ বহিছোঁ। কপিল এজন ভগৱানৰ ৰূপ আছিল। কপিল কদম ভগৱানৰ অংশ, কদম ঋষিৰ পুতেক। গতিকে এই বিষয়ে আমাক বাপে বিস্তাৰকৈ জনাব। কৃষ্ণ ভগৱানে কপিল অৱতাৰ ধৰি পদ্ম ঋষিৰ গৰ্ভত জন্মগ্ৰহণ কৰি আৰু মাক দেৱহতী পদ্ম ঋষি দেৱহতীক বিয়া কৰি মনুৰ ছোৱালী। গতিকে মনুৰ যাক দেৱহতীক পদ্ম ঋষি তাতে বিয়া হোৱাৰ পাছত তেওঁৰ ঔৰসে পদ্ম ঋষিৰ ঔৰসে দেৱহতীৰ গৰ্ভত ভগৱান কপিলৰ আৱিৰ্ভাৱ হয়। আৰু এই কপিলৰ পৰাই কপিল মুনিৰ পুতেক হোৱাৰ পাছত পদ্ম ঋষিৰ আৰু এজন দুজন কৰি 9জনী কন্যা হয়। 9জনী কন্যা হোৱাৰ পাছত কপিলৰ জন্ম। আৰু সেই 9জনী কন্যাকে নটা ব্ৰহ্মাণ্ডে সৃষ্টি কৰোঁতে দেৱ ঋষিৰ লগত 9জনী কন্যাৰ বিবাহ হয়। আৰু তেওঁলোকৰ পৰাই সৃষ্টিৰ পাতনি সংসাৰৰ মনীশ্বৰী জন্মত বিস্তাৰ দিছিল। আৰু পদ্ম ঋষি দেৱহতী মুক্তিৰ পথটো পুতেক ভগৱান কপিলে তাৰ উপায় দি তেওঁলোকক পবিত্ৰকামী কৰিলে। আৰু তেওঁলোকৰ ভক্তি, তেওঁলোকৰ আৰাধনাত স্বয়ং ভগৱান আপ্লুত হৈ তেওঁলোকৰ ঘৰতে জন্মগ্ৰহণ কৰে। আৰু শেষত মাতাক মাকক পুত্ৰক সুকলমে পুত্ৰলৈ লৈ। আৰু কপিলৰ ভনীয়াক 9টা ঋষিৰ তাতে জন্ম দি তাতে সৃষ্টিৰ বাতনি এইদৰে বিস্তাৰিত হয়। গতিকে এইটো বৰ ৰহস্যজনক। ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিল মুনি পদ্ম লগতে দেৱহতীৰ বিয়া হয়। এই কাহিনীটো বৰ তাৎপৰ্যৰ বহুত কথা আছে। ইয়াৰ বিশ্লেষণ কৰিব লাগে, বহুত গভীৰ কথা। কিন্তু ভাগৱতৰ শুনা হিচাপত কপিল মুনি পদম ঋষি কপিলৰ জন্ম দিয়াৰ কাৰণটো হৈছে কি, ভগৱান তত্ত্ব হৰিনামৰ বিষয়ে দেৱহতীক জ্ঞান দিয়াৰ কাৰণে কপিল মুনিয়ে সংকল্প কৰিছিল। তাৰমানে মাকৰ পৰাই কদম ঋষিক দেৱহতীয়ে প্ৰশ্ন কৰিছিলে। তেতিয়া কদম ঋষিয়ে কৈছিলে কি, তোমাক গোটেইখিনি ভগৱান তত্ত্ব, ভক্তিৰস, শংখযোগ গোটেইখিনি তোমাক তোমাৰ ল'ৰাৰ পৰা তুমি জানিব পাৰিবা। কদম ঋষি তেতিয়া বৈৰাগ্য হৈ গুচি যায়। তাৰপিছত এইখিনিতে আমি কদম ঋষি কপিলৰ জন্ম কাহিনী মানে থুলমূলকৈ অলপমান জ্ঞান আহৰণ কৰিলোঁ। ইয়াৰ বিস্তাৰভাৱে আলোচনা কৰিবলৈ আমি পৰৱৰ্তী আহিব ধৰা আমি খণ্ডটোত কদম ঋষিৰ যি 9জনী ছোৱালী আছিল, কপিল ভগৱানৰ ভনীয়া হিচাপত, এই 9জনী ছোৱালী 9জন ঋষিৰ লগত বিয়া দিয়ে। কদম ঋষিয়ে বিয়া দি স্বত্তেও বৈৰাগ্য হৈ গুচি যায়। এই 9জন ঋষিৰ লগত সংহাৰ কৰি কি হ'ল কি নহ'ল ইয়াৰ গোটেই বিস্তাৰকৈ আমি আহিব ধৰা নতুনকৈ খণ্ডটোত আমি বিস্তাৰকৈ আলোচনা কৰিম। থুলমূলকৈ আমি এইখিনিয়ে জনাম।